Hi friends, welcome back to my YouTube channel. মই চিনু আৰু এইফালে আছে আনিকা। মই যে চেলেঞ্জ ভিডিঅ' যে কৰিছিলোঁ আনিকা তাই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, আপোনালোকে চাব পাৰিব তাতকৈ চেলেঞ্জ ভিডিঅ'টো। আৰু বাকী এতিয়া 1:30মান বাজিলে আৰু মোৰ কাম কৰি আজৰি বাকী ভাত চাত বনালোঁ, কিন্তু মই মিছা মাছ ৰাখিছোঁ। মিছা মাছখিনি এতিয়া বাচিম আৰু চিনুজ কিটচেনৰ কাৰণে মই মিছা মাছৰ ৰেচিপি ভিডিঅ' বনাম, শ্বুট কৰিম। সেইখিনি আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰিব, চিনুজ কিটচেন। তো আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰিব চিনুজ কিটচেন। আৰু বাকী এতিয়া মাছখিনি বাছোঁ, তাৰপিছত অকণমানকৈ দেখুৱাই দিম। আৰু বাকী মোৰ ৰাতি মানুহ মাতিছোঁ ভাত খাবলৈ, চ' আপোনালোকক যদি পাৰোঁ দেখুৱাম। সেইদিনাখন যে টেঙা খাইছিলোঁ যে লাষ্ট ব্লগটোত যে আপোনালোকক দেখুৱাইছিলোঁ বৌ, সেয়া বৌ আৰু দাদা। চ' আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। ত' ইয়াত চাব পাৰিছে 1 পোৱা মিছা মাছ ৰাখিছোঁ। আমাৰ ইয়াতে বহুত দাম, 600 টকা কেজি মিছা মাছৰ। আপোনালোকৰ ফালে কিমান দাম ক'বচোন। আৰু এয়া এতিয়া এইখিনি বাছি লওঁ, অলপ পিছত লগ পাই আছোঁ। বাই আনিকা। এতিয়া মোক আনিকাই কেমেৰা কৰি দিব, মই ভিডিঅ' শ্বুট কৰিম। ভাল লাগে নিচা মাছ। এতিয়া মাতুবা বাচি আছে চিনু। এই চাওক মিছা মাছ মই 3টা মানেহে বাচিলোঁ, বাকী বাইদেউ বাচি আছে। সেইফালে ওপৰত চাব পাৰিছে বান্দৰ সোমাই কাৰণে বৰমায়ে খৰাহি দি থৈ দিছে। বহুত বছৰ হ'ল খৰাহিটো দিয়া আছে, নহ'লে বান্দৰ সোমাই পাকঘৰত। বাকী মই এতিয়া মিছা মাছখিনি বনাই আছোঁ। ৰেচিপি ভিডিঅ'টো আপোনালোকে চিনুজ কিটচেনত চাবলৈ পাৰিব। বাকী আপোনালোকক দেখুৱাই দি আছোঁ, তো চাব। আৰু মোৰ এইফালে চাবলৈ পাৰিছে কুকিং ভিডিঅ' বনোৱাৰ যোগাৰ। ট্ৰাইপড এটা আছে, কিন্তু মানে এইটো মোৰ বেষ্ট যোগাৰ। ষ্টাৰ্টিং কৰাৰ পৰা মোৰ এইটো যোগাৰ চাইছে। চ' মই এতিয়া অকণমান দেখুৱাই আছোঁ আপোনালোকক। গাইছ এয়া চাব পাৰিছে মিছা মাছখিনি বনাই আছোঁ। এইখিনিতো জাষ্ট ষ্টাৰ্ট কৰিছোঁ, আৰু মানে মেইন প্ৰচেছ আছেই কৰিবলৈ। চ' অকণ পিছত লগ পাই আছোঁ। চ' মোৰ বনোৱা মেলা হৈ গ'ল, আৰু ভাত খাওঁতে অকণমান দেৰি আছে। এতিয়া 3:30 বাজি গ'ল, যিহেতু মই ভিডিঅ' শ্বুট কৰিলোঁ। ভিডিঅ' শ্বুট কৰিলে অকণমান টাইমবিলাক মিলাবলৈ মোৰ মানে দিগদাৰ হয়, মেনেজ কৰিব দিগদাৰ হয়। যিয়ে নহওক, মোৰ যিটো মিছা মাছৰ ৰেচিপি ফুল ভিডিঅ'টো আপোনালোকে মোৰ ইউটিউব চেনেল, মেইন চেনেল চিনুজ কিটচেনত চাবলৈ পাৰিব। তাতে মই আপলোড কৰি দিম 2 দিনমান পিছত। তো আপোনালোকে তাতে গৈ চাবলৈ পাৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাই মোক ছাপোৰ্ট কৰিব। যদি ভিডিঅ'বোৰ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুকিং কৰি ভাল পাওঁ আৰু কুকিং ভিডিঅ'জ আপলোড কৰোঁ সেইটো চেনেলত, এইটোত ব্লগ। তো যিয়ে নহওক, এতিয়া অলপ পিছত বাৰু ভাত খাম। বতৰটো ডাৱৰীয়া হৈ আহিছে, চাওঁ কি হয়, বৰষুণে দিয়ে নেকি। বাকী গধূলি মানুহ আহিব, গধূলি মানে ৰাতি আৰু ভাত খাবলৈ মানুহ মাতিছোঁ কৈছিলোঁ যে। চ' মই কি বনাওঁ বা কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া বাই বাই, পিছত দেৰিকৈ লগ পাই আছোঁ। বাই। চ' আজি ভাবিছোঁ নৰ্মেল দালি নবনাওঁ, বুটৰ দাইল বনাম। চ' বুটৰ দালিখিনি পানীত ভিজাই ৰাখিছোঁ। এইখিনি চাওঁ। চ' দালি চালি বনোৱা হৈ গ'ল, আৰু এয়া মই এতিয়া চিকেন বনাই আছোঁ। আৰু এভাগ চিকেন বনাম মই চাইনিজ ষ্টাইলত, চিলি চিকেন বনাম। আৰু এইফালে ফিছ কাৰীও বনাই লৈছোঁ। তো চবখিনি ৰেডি হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। চ' এয়া চাবলৈ পাৰিছে দিনৰ পৰা ৰেডি কৰি দিছোঁ। আৰু মানে ৰুটিও বনালোঁ কেইখনমান। বৌ হাই কৰি দিয়া, কোৱা কি ক'বা, কোৱা। কি ক'ম আৰু, আজি ইমান ধুনীয়া চিম্পল ৰেচিপি বনাইছে। এতিয়া খাই কেনে গম পাম কেনেকুৱা লাগে। আৰু বতৰটোও ঠাণ্ডা, ভাল লাগিছে আৰু বৰষুণ। চ' হাই ফ্ৰেণ্ডছ, দাদা বৌহঁত গ'ল, আৰু এতিয়া 12:30 বাজি গ'ল। আৰু মই এতিয়া পাকঘৰ চাকঘৰ লগ কৰিব ওলাইছোঁ, আৰু গৈ পেলাই ভিডিঅ' এডিট কৰিবলৈ আছে। চাওঁ কি কৰোঁ, কাৰণ কালি যাবলগীয়া আছে এঠাইত পানী খাইটি। যদি আপোনালোকক পাৰোঁ ভিডিঅ' দেখুৱাম, ব্লগ বনাম। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বহুত টোপনি লাগিছে আজিলৈ, বাই বাই।